গুড মৰ্ণিং সকলোকে আৰু এতিয়া 6:30 বাজিছে আমি উঠিছোঁ মানে মই কালি বনহঁতৰ ঘৰলৈ আহিলোঁ খনামুখত আমি মানে পংখীহঁতৰ ঘৰত বিয়া খাব যাম ঢেকীয়াজুলিত তো কালি আহিলোঁ মই তো আমি দুজনী আজি যাম তাই এতিয়া গা ধুব গৈছে এতিয়া উঠিছোঁহে তো ৰেডি হৈ মেলি ভিডিঅ'টো চাই থাকিব ৰেডি হৈ মেলি দেখাই আছোঁ আৰু এতিয়া আমি মানে ৰেডি হৈ আছোঁ মানে কুৰ্তি পিন্ধি যাম আৰু ইয়াত তাৰপিছত তাত চাদৰ মেখেলা পিন্ধি ল'ম চেঞ্জ কৰি ল'ম তাৰপিছত এয়া ওলাইছে তাই মই বহুত জলদি উঠিলোঁ 6:30 তাই কুম্ভকৰ্ণৰ নিচিনা শুই এতিয়া উঠি গা ধুই আহিছে আৰু তো এতিয়া অলপ ভাত খাই যাম বাকী চাই থাকিব আৰু ভিডিঅ'টো এয়া আমি ৰাতিপুৱা শুই উঠিয়ে মাংস ভাত খাই ওলাইছোঁ বিয়ালৈ বুলি এয়া আমি ওলাই মেলি ৰেডি হ'লোঁ বাছলৈ ৰখি আছোঁ এয়া আমি দুইজনী বাছত উঠি ল'লোঁ এতিয়া আমি ঢেকীয়াজুলি বাছ ষ্টেণ্ড পালোঁহি একচুৱেলি আমি মানে চিনি নাপাওঁ পংখীহঁতৰ ঘৰ তো তাৰ কাৰণে লগৰ এজনক মাতিছোঁ আমাৰ লগতে পঢ়া তো সি আহিব আৰু তো ৰখি আছোঁ তাক কৈছোঁ কি এটা ল'ৰা লৈ আহিবি লগত তো এজনীতো যাব নোৱাৰোঁ এখন বাইকত তো তাৰ কাৰণে সি আহি আছে তো আমি এয়া ইন্তজাৰ কৰি আছোঁ এই ব্লগত নোলায় কিন্তু তাইকে মই বিচাৰিব লগা এতিয়া আমি তেজপুৰ আহিলোঁ তেজপুৰৰ পৰা আকৌ বাছ চেঞ্জ কৰি আকৌ ঢেকীয়াজুলি পাইছোঁহি ইমান কষ্ট কৰি তাই ব্লগটো দেখিলে গম পাব কষ্ট কৰি আহিছোঁ বুলি দুখন বাছ চেঞ্জ কৰি আহিছোঁ এতিয়া ঘৰ চিনি নাপাওঁ তাতে লগতে লগৰটো বাইক লৈ অহা কথা আছিলে কিন্তু সি এয়া গাড়ী লৈ আহিলে একচুৱেলি সি মোক নেদেখায় আৰু লাষ্ট কৰে এইটো এয়া পিছফালৰ পৰাই ভিডিঅ' কৰি মই ব্লগ বনাই আছিলোঁ ভাঙা ৰাস্তাত ব্লগে বনোৱা নহ'ল ইমান চাফাৰ কৰি আহি আছোঁ ভাঙা ৰাস্তা ফুটা আৰু 10 কিলোমিটাৰ ইমান দূৰ আহিলোঁ তাৰপিছত আকৌ 10 কিলোমিটাৰ তই যে ঘামি গৈছ মানুহজনী ফোন এটা কৰি চাওঁ নেকি আকৌ বিচাৰিয়ে পোৱা নাই বিফৰ এণ্ড আফটাৰ তইতো নোৱাওঁতেতো এযোৰ নিপিন্ধো এই মেখেলাখন খুলি এইখন পিন্ধিব লাগে নলবাৰীয়া বোৱাৰী হ'ব গৈ আছে আৰু তাৰপিছত এয়া গা ধোৱা পৰ্ব ষ্টাৰ্ট হ'ল একচুৱেলি ওচৰৰ মানুহখিনি অহাটো বহুত লেট কৰিছিলে তাৰপিছত এয়া বহুত লেটেই হৈ গ'ল তাৰপিছত এয়া মাকে নোৱাইছে একচুৱেলি আমাৰ নিয়মত কি হয় সখী ওচৰত বহি থাকিলে সখীকো গা ধুৱাই তেল দিয়ে সৰহকৈ মাহ হালধি খানে এনেকুৱা হয় কিন্তু সিহঁতৰ নিয়মত এনেকৈ নোৱালেই হ'ল তো তাৰ কাৰণে তাই কোনো সখীও নাছিলে তাৰপিছত লাষ্টত সখী হৈ ময়ে নোৱাবলগীয়া হ'ল মেখেলা চাদৰ পিন্ধিব দিছিলে কিন্তু নোনোৱাওঁ বুলি ভাবিছিলোঁ কি মূৰত গা ধুৱাই দিব আৰু তেনেকৈ প্ৰিপেৰেশ্যন কৰি অহাও নাছিলোঁ কিন্তু লাষ্টত হ'বলগীয়া হ'ল আৰু তাৰপিছত এয়া মূৰত তেল দি দিছিলে কিন্তু তেনেকৈ থাকিলোঁ আৰু তেলতে আৰু অকণমান দিব দিছিলোঁ অকণমান দি দিলে তাই তাৰপিছত এয়া বাপেক ভায়েক সকলোৱে নোৱালে তাৰপিছত এয়া মেকআপ আৰ্টিষ্টগৰাকীয়ে কইনাক উলিয়াই আছে তাৰপিছত আমাৰ ভোক লাগিছিলে তাৰপিছত এয়া খানা খাব আহিছোঁ আৰু তাৰপিছত এয়া কইনাক উলিয়াই আছে হোৱাই নাই মানুহবোৰ আহি লৈ ৰখি আছে তাইৰ কাৰণে তাৰপিছত আমিও যাব লাগিব যিহেতু আমিও চাদৰ মেখেলাযোৰ পিন্ধি লৈ আমি বাহিৰত বহি আছোঁ কইনা অহাই নাই এতিয়ালৈকে এয়া আমাৰ কইনাই এতিয়া ফাইনেলি প্ৰৱেশ কৰিছে সকলোৱে তাইৰ কাৰণে ৱেইট কৰি আছিলে এতিয়া ভইচ অভাৰেই দিছোঁ কাৰণ ইয়াতে পূৰা চিঞৰ বাখৰ হৈ আছিলে তাৰপিছত আমিও দুখনমান ফটো উঠি যাওঁ আৰু পিছত বাছ নাপাম আৰু দে হ'ব দে যি হ'লেও তো ভিডিঅ' বোলা আৰু ইমান মছলা খাই নাথাকে পেট বেয়া কইনা 4টা বজাত ওলাইছে আৰু এতিয়া আমি ৰেডি হৈছোঁ বাই বাই আমি কাপোৰ চেঞ্জ কৰি যাবলৈ ওলালোৱেই বেয়া লাগিছিলে আহোঁতেন তাইও মনটো বেয়া কৰিছিলে কিন্তু উপায় নাই আমি যাব লাগিবই
একো নাই আৰু মেকআপ আৰ্টিষ্ট বাজনীৰ লগতে আমি ইয়াত তেজপুৰ আহি পালোহি আহোঁতে নাহোঁতে এয়া পংখীৰ বিয়া খাই এতিয়া উপস্থিত হ'লোঁ আমি তেজপুৰ কিন্তু গাড়ী নাই এতিয়া গাড়ী নাই ৰখি আছোঁ গাড়ীলৈ যাম যদি গাড়ী নাপাওঁ পংখী তই চাবি কিমান কষ্ট কৰি আছোঁ কালিৰ পৰা আমিতো একদম বিয়া আগতে যোৱা কথা আছিলে কিন্তু তাই অফিচ আছে মোৰতো মানে বেমাৰী আৰু মোৰ ৰুমৰ পৰা অহা কথা আছিলে কিন্তু গুচি আহিলোঁ ন বেমাৰীৰ কাৰণে পিল খাব লাগে তো সেইটো কাৰণে মানে এনেকুৱা অৱস্থাত ৰখি আছোঁ এতিয়া বাছ পাম নে নাই ঘৰলৈ যাবলৈ এইটোও ঠিক নাই ৰখি আছোঁ আৰু দুইজনীয়ে এফালে মাথা বিষ খাইছে ভাগৰ লাগিছে তাইতো খাই মাংস দুই বাটি খাই যে তাই ভাগৰ লগা নাই মোৰ লাগিছে আৰু এই অৱস্থাত আছোঁ আমি চেণ্ডেল খুলি ভৰি বিষত কালি আমি ৰখি 7টা বজাত বাছ পালোঁ তাৰপিছত আহিলোঁ বাছখনত ইমান জাম আছিলে নহয় তাৰপিছত আহি ভাগৰো লাগিলে তো একো দেখুওৱা নহ'ল তাৰপিছত অঁ হ'ব ক'ব নালাগে আৰু বাছত মিঠাই টোপোলাত ৰখি তই যে মোক লাজে দিলি কালি 2-3বাৰ লাজে দি আছোঁ তই মোক সেইটো হোটেলত দিলি এবাৰ লাজ তাৰপিছত আহিলোঁ আৰু এতিয়া ৰাতিপুৱা গা চা ধুলোঁ তাৰপিছত এতিয়া যাম আৰু ঘৰ তাইও অফিচ যাব এই কাম কৰি আছে তাৰপিছত ইমানেই আৰু ভিডিঅ'টো ময়ো ঘৰ যাব ওলালোঁ আৰু এয়া তাইও অফিচ ওলাইছে ইমানেই আছিলে ভিডিঅ'